নমস্কাৰ এভৰিৱান, তৃষ্ণা শইকীয়াৰ অন্যটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই আৰু আমাৰো ভাল। আৰু এতিয়া পাকঘৰতে আৰম্ভ কৰি দিছোঁ ভ্লগটো। এতিয়া একদম ধুনীয়াকৈ চুজি বনাব লাগিব। এইফালে এইটো গৰু ঘিউ লৈ লৈছোঁ আৰু এইফালে এতিয়া কেৰাহী এটা গৰম কৰি পাতি লৈছোঁ গেছত এইফালে। আৰু চুজি দিবৰ ফালে এইফালে গৰম পানী দি লৈছোঁ এতিয়া। আৰু এতিয়া ধুনীয়াকৈ চুজি বনাম আৰু চাহৰ সৈতে ধুনীয়াকৈ এনজয় কৰিম। এয়া ফাৰ্ষ্ট কেৰাহীত দিলোঁ ঘিউ গৰম হ'বলৈ দিছোঁ। চুজিখিনি এতিয়া ঘিউত অকণমান দেৰিৰ কাৰণে ভাজি থাকিম ৰঙচুৱা বৰণটো অহালৈ। আৰু সকলোৱে জানেই আপোনালোকে চুজি বনাব। মই ঘিউতে ভাজিছোঁ, ঘিউত ভাজিলে খাবলৈ ভাল হয়। আৰু তেজপাত দি দিছোঁ, তেজপাতৰ ফ্লেভাৰটো ওলালে বহুত ধুনীয়া হয় চুজি। অকণমান দেৰি ভজা হোৱাৰ পিছতে চুজিখিনিৰ ৰংটো আহিছে ব্ৰাউন কালাৰটো, আৰু তেতিয়া মই চেনিখিনি দি দিছোঁ। আৰু চেনিখিনি দিয়াৰ পিছত আৰু গৰম পানী পাতি থোৱা হৈ আছিলে, এয়া গৰম পানীখিনিও দি দিছোঁ। আৰু গৰম পানীখিনি চুজিত উতলা গৰম পানীখিনি দিলে না ইমান ভাল লাগে ন, একদম বকবকাই উতলি আহে যে, কিবা এটা ভাল লাগে মোৰ সেই সময়খিনি। চাহৰ লগত নিজে বনোৱা বস্তু এটা খাবলৈ পালে চাহকণৰ সোৱাদেই বেলেগ হৈ পৰে, বহুত ভাল লাগে। আৰু ভাতটো তেতিয়া দেৰিকৈ খালেও হেৰি নাই, সেইকাৰণে অকণমান জলপানৰ নিচিনাকৈ চুজিকৈ বনাই লৈছোঁ। আৰু ল'ৰাও খাই ভাল পায় এনেকৈ গৰু ঘিউ তেজপাত দি বনালে। আৰু এতিয়া ধুনীয়াকৈ থালখনতে উলিয়াই লৈছোঁ আৰু ঠাণ্ডা হ'লে পিচ পিচকৈ কাটি দিম আৰু ধুনীয়াকৈ। সকলোৱে জানেই এইটো পদ্ধতি, বনাই থাকে সকলোৱে। যিখিনি সমানকৈ চেপেটা কৰি লৈ এতিয়া ঘিউ আৰু অকণ দি দিছোঁ, তেতিয়া মানে আৰু অকণ ভাল হ'ব আৰু খাবলৈ। যিহেতু ভাজোঁতে মই দিছিলোঁ, এতিয়া আকৌ এচামুচ দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ পিচ পিচকৈ কাটি ল'ম জোখত। আৰু ধুনীয়াকৈ খাব লাগিব, গৰম গৰমে ধুৱাই থাকোঁতে খাবলৈ বহুত টেষ্টি হয়। এপিচ খালে আৰু এপিচ খাওঁ খাওঁ লাগে। আৰু এতিয়া গৰম লাল চাহো বনাই লৈছোঁ ধুনীয়াকৈ। লাল চাহ অকণমানহে বনাইছোঁ এতিয়া মানে। আৰু এইফালে মানুহজনে মই দুইজনে খাবলৈ বনাইছোঁ, যিহেতু ল'ৰাকেইটাই নাখায়, সেইকাৰণে আমাৰ দুজনলৈকে বনাইছোঁ চাহকণ। আৰু এতিয়া চাহ খাই লওঁ ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ চাহ বাকি লৈছোঁ আৰু এতিয়া খাই লওঁ। আৰু চাহ খাই দিনটো কি কৰোঁ চাই থাকিব আৰু মৰম দি যাব, ভিডিঅ'সমূহ চাব। যিহেতু নতুনকৈ ভিডিঅ' বনাবলৈ লৈছোঁ আৰু ভালকৈ ভিডিঅ' কৰিব জনা হোৱা নাই, আৰু এডিটিং কৰোঁতেও খেলি মেলি হয়, কথাবোৰ কওঁতেও খোকোজা লাগে। মানুহজনে চাহকণ খাই বজাৰৰ ফালে ওলাই গৈছিলে, আৰু আমাৰ ইয়াত শালিকেহাট বজাৰৰ পৰা এতিয়া আনিলেগৈ গাহৰিৰ মাংস। আৰু এতিয়া মাংসখিনি ধুনীয়াকৈ ধুই পিনি বাহিৰতে জুইত বইল কৰি লোৱা হৈছে। কাৰণ মাংসখিনি বনোৱাৰ আগতে বইল কৰি পানীখিনি পেলাই ল'লে ভাল হয়, একো অপকাৰ নকৰে আৰু সেইকাৰণে। আৰু এইফালে এতিয়া ধুনীয়াকৈ আদা নহৰু খুন্দুনাতে পিচি লোৱা হৈছে, যিহেতু আদা নহৰু খুন্দুনাত পিচিলে খাবলৈ বেছি ভাল হয়। মই মিক্সিত পিছতকৈ আদা নহৰু খুন্দুনাত বা পটাত পিচিলে বেছি ভাল পাওঁ। আৰু এইফালে মাংস এয়া গ্ৰেভিৰ কাৰণে বনোৱা হৈছে। কেনেকৈ বনাওঁ চাই থাকিব। আৰু আপোনালোকেও জানেই, আৰু সকলোৱে নাখায় বাৰু এইটো মাংস, কিন্তু খোৱাসকলে চাব আৰু নোখোৱাসকলে স্কিপ কৰিব, বেয়াকৈ নাভাবিব। আৰু এতিয়া ধুনীয়াকৈ ধনিয়া আৰু মিট মছলা, ধনিয়া পাউডাৰ, জিৰা তেনেকৈ দি ধুনীয়াকৈ অলপ সময়ৰ বাবে ভাজি লৈছোঁ। আৰু বেলেগ মাংস বনোৱা নিচিনাকৈ একেই বনাইছোঁ, যিহেতু বইল বনোৱা নাই বাৰু। বইল বনালে ৰেচিপিটো বেলেগকৈ দিয়া হয়। আৰু এতিয়া আন মাংস বনোৱা নিচিনাকৈ বনাইছোঁ, কিন্তু আৰু গাহৰি মাংসত শাক দিয়া বস্তুটো বহুত খাবলৈ ভাল হয়, ঢেকীয়াই হওক বা লাই হওক। এতিয়া মই সৰিয়হ শাকে দিছোঁ এইটো গ্ৰেভিটোত। আৰু এনেকৈ মাংসখিনি সম্পূৰ্ণ ফ্ৰাই হোৱাৰ পিছতহে মই এইখিনি অকণমান লেৰেলিবলৈ দিছোঁ। আৰু অকণমান কম পৰিমাণে দিছোঁ, আৰু পানী অকণমান দি ইয়াত আলুৰ লগত ওলকবি দুপিচমান দিছোঁ। যিহেতু মানুহজনে আলু খাব নোৱাৰে, তেওঁৰ অলপ চুগাৰটো বাঢ়ি আছে, আৰু সেইকাৰণে। আৰু এতিয়া সৰিয়হ শাকখিনিও এনেকৈ দেখিয়ে মানে লেৰেলি গৈছে যে খাওঁ খাওঁ লাগি যায়। আৰু এইফালে বিলাহী এটাও দি দিছোঁ, আৰু অকণমান ৰেড চিলি পাউডাৰ দি অকণমান সময় উতলিবলৈ দিছোঁ। আৰু যিহেতু বইল কৰি লোৱা হৈছিলেই, সেইকাৰণে বেছি দেৰি নিসিজালেও হৈ যায়। আৰু প্ৰায় সৰহকৈ সিজাই লৈছোঁ, বেছিকৈ সিজাইছোঁ মানে তেতিয়া ল'ৰায়ো খাব যে। আৰু এইখিনি মোৰ গাহৰি মাংসখিনি হৈ গ'ল। আৰু গাহৰি মাংস লাইশাকৰ বাও আছিলে, সেই লাইশাকৰ বাওখিনি থৈয়ে দিয়া হৈছিলে গাহৰি সৈতে খাম বুলি। আৰু এতিয়া ধুনীয়াকৈ এইখিনিও ভাজি লোৱা হৈছে। আৰু এইকণ ভাজি আৰু চবৰে আৰু পূৰা এয়া ধুনীয়াকৈ একদম মজাকৈ ভাত বাঢ়ি লৈছোঁ। এয়া লাই শাক আৰু গাহৰি, আৰু এইফালে এয়া দেখিছেনে কেমন মজা, একদম ধুনীয়া। ভাত পানী খাই আৰু ভিডিঅ' কৰা নহ'ল, আৰু বেলেগ কাম আছিলে, ল'ৰা ইউনিফৰ্ম ধোৱা ইটো সিটো, সেয়া কাম কৰি হ'ল। আৰু অকণমান ৰেষ্ট ল'লোঁ। আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ একদম বিশেষ এঠাইলৈ। আৰু এতিয়া চুৱেটাৰটো পিন্ধি লৈছোঁ, যিহেতু আবেলি সময় মানে সন্ধিয়াই লাগিব হৈছেগৈ।
আৰু আমাৰ ঘৰলৈ নতুন সদস্য আহিছে আৰু কোন আহিছে চাই থাকিব। আহি পাই গ'লোহি গন্তব্যস্থান। এয়া আমাৰ গোলাঘাটৰ নাৰ্ছিং হোম হয়, গোলাঘাট নাৰ্ছিং হোম ওৰফে চন্দন বৰঠাকুৰ নাৰ্ছিং হোম বুলি ক'লেও চিনি পায় সকলোৱে। আৰু এতিয়া মই গৈ পাই গ'লোগৈ নাৰ্ছিং হোমত। আজি যিহেতু ৰাতি থকাকৈ আহিছোঁ আৰু অলৰেডি ভাল খবৰ আহি গ'ল আৰু এইফালে আলহীৰ আগমন, এফালে ননদজনীও আহিছে, মানে প্ৰায় মানুহ দিনতে আহি গ'লেই। আৰু মই যিহেতু ৰাতি থকাকৈ গৈছোঁ সেইকাৰণে অলপ দেৰিকৈ গৈছোঁ। আচল মেইন সময়খিনি মই নাপালোৱে, যিখিনি সময় অ'টিৰ পৰা বাচ্ছা উলিয়াই অনা হয় সেই সময়খিনি নাপালোৱে। এতিয়া গৈ ৰুমটো সোমালোগৈ আৰু বাচ্ছাটো অকণমান সময়ৰ বাবেহে চাবলৈ পালোঁ আৰু মানে ICUত ভৰাই থোৱা হ'ল আৰু এতিয়া অলৰেডি উলিয়াই দিলে, প্ৰায় ৰাতি 9:30মান বজাত উলিয়াই দিছে। আৰু এইটো সময়ত আৰু বেলেগ মানুহখিনি চব ঘৰা ঘৰি হ'ল, যিখিনি মানুহ আহিছিলে দিনটোত প্ৰায় মানুহে খবৰ কৰিবলৈ আহিলে সকলোৱে। আৰু এইফালে মই লৈ আছোঁ আৰু আমাৰ ভতিজী হৈছে আৰু ডাঙৰ যিটো বাচ্ছা আছিলে সি ল'ৰা আৰু এয়া আমাৰ ভতিজী ছোৱালী। আৰু বহুত আনন্দ, ভগৱানে মানে ল'ৰা ছোৱালী দুইটা মিলাই দিছে। আৰু দেখিছেনে কিমান গুলু মুলু গোটেইজনী। আৰু তাই মানে বাচ্ছাটো 3 কেজি 600 গ্ৰাম আছিলে। আৰু এতিয়া দেখিছেনে একদম টুলুক টুলুক চাই আছে আৰু চবলৈকে একদম বেলেগ বেলেগ হাঁহি দেখুৱাই। আৰু ল'লেতো লৈয়ে থাকোঁ লাগে, ল'বলৈ দিবলৈ মনেই নাযায় আনক দিবলৈ। আৰু ইমান মৰম লগা দেখিছেনে, কিউটি কিউটি। পেহী ভতিজাৰ মৰমবিলাকেই বেলেগ নহয়নে। আৰু যেতিয়া মানে জন্ম হৈছে বুলি কোৱা হৈছে আৰু মই তেতিয়া ঘৰত আছিলোঁ, ইমানেই ভাল লাগিছে নহয়নে। আৰু কেনেকৈ বুজাম আৰু, মানে এটা বেলেগ অনুভৱ, সেইটো ফিলিং আনক বুজাব নোৱাৰি। আৰু এইফালে এয়াও আমাৰ ভণ্টি হয়, তাইৰ পেহীয়েক। আমি দুইজনী পেহী। আৰু এইফালেও এয়া বৌ শুই আছে, বৌ ধুনীয়া ঠিকেই আছে। আৰু এইগৰাকী বৌৰ জেঠাইকৰ ছোৱালী বা হয়। আৰু আমি গোটেইকেইজনীয়ে ধেমালি কৰি আছোঁ। এফালে কণমানি শুই আছে, কণমানিক লৈ পূৰা ফটো ভিডিঅ' কৰি আছোঁ। আৰু কণমানিজনীক সকলোৱে মৰম দিব, আশীৰ্বাদ দিব যাতে তাই ভালে কুশলে ডাঙৰ হয়। আৰু মাককো আশীৰ্বাদ কৰিব যাতে সোনকালে সুস্থ হয় আৰু অকণমানি